চিকু কি যা 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 ভিতৰত যা 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 আহ আহ কিয় গৈছে তাকে হা বাহিৰত তো হেল্ল' এভৰিৱান আজি এটা নতুন আৰু ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মই গৈ আছোঁ সন্ধ্যা আৰু মই খুৰাহঁতৰ ঘৰত মানে পাঞ্জাবাৰী ডিউটিৰ পৰা আহিলোঁ আহি আজি ঘৰত নগ'লোঁ আজি পাঞ্জাবাৰীত যাওঁ মানে অলপ কিবা এটা কাম আছে তাৰে কাৰণে তাতে যাই আছোঁ আৰু সন্ধ্যাই চাওক না ক'ৰ গলি গলি লৈ আহি আছে মানে মেইন ৰাস্তাই দি বোলে পূৰা জাম এতিয়া মানে 4টা বাজি গ'ল না পূৰা একদম জাম থাকে তো গলি গলি লৈ আহি আছে আমি ভিতৰে ভিতৰে এনেকৈ ৰাস্তাটো চহল জাগাও চহল এনেকৈ আহি আছোঁ কি নদীচোন এইটো কলা কলা পানী তো এনেকৈ আমি যাই আছোঁ চাই থাকক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাপোৰ্ট লাগে ছাপোৰ্ট কমেণ্ট কৰক লাইক কৰক আপোনালোকৰ ছাপোৰ্ট পালে আগুৱাই যাব পাৰিম আৰু ৰেগুলাৰ ভিডিঅ' দিয়া হোৱা নাই সেইটো কাৰণে অলপমান কি ক'ম কি নক'ম এনেকুৱা লাগি থাকে তো যোৱা ব্লগ দেখিলে ফাৰ্ষ্ট ডেইলি ব্লগ পাৰ্ট 1 মৰ্ণিং আছিলে আজি ইভিনিং আহিছোঁ ইভিনিঙৰ পৰিৱেশটো চাই লওক মৰ্ণিং ৱাকৰ পৰিৱেশটো চালে সন্ধ্যাই পূৰা চব্জি লৈ ল'লে বজাৰ কৰি ল'লে সিহঁতৰ ঘৰতে যাই আছোঁ না এইখিনি জেগা আনিলে ভিতৰে ভিতৰে আৰু মেইন ৰাস্তা পাই গ'লোঁ মানে সেইখিনি জেগাত জাম নাই ভিতৰখিনিত জাম থাকে বেছি ব্ৰিজখন পাৰ হৈ আহিলে মানে জাম নোহোৱা হৈ গ'ল এতিয়া বৰষুণে আহিব নেকি পূৰা ক'লা কৰি আহিছে এনেকুৱা হৈ থাকিলে মানে বাইক চলাই ভাল লাগে বৰষুণো নাই ৰ'দো নাই ধুনীয়া কিন্তু ক'লা কৰি আহিছে বৰষুণ দিব পাৰে বতৰটো আজি ঠিক নহয় তাৰমানে তো পাই গ'লোঁ যাম মই আৰু ভাবিছিলোঁ জাম নোহোৱা ৰাস্তাইদি লৈ যাব আহি আৰু জামতে ফচাই দিলে এনেকৈ জামত ফাঁচি ফাঁচি গ'লে আৰু হৈ গ'ল আৰু ফাইনেলি খুলিছে পৰি গ'লোঁ ভয়ংকৰ জামত এতিয়া মানে পূৰা ফিল্টাৰ কৰি কৰি যাব লাগিব কেনেকৈ ফিল্টাৰ কৰোঁ থাকে নাই চোন অলপমান ফাঁক থাকিলেও কিবাকৈ আগৰ চকাটো সোমাই গ'লে এতিয়া প্ৰথমখিনিতো আহিলোঁ কিবাকৈ ভিডিঅ' বনোৱা নহ'ল এতিয়া আৰু ভালকৈ যাম পাই গ'লোঁ এনেকৈ ফিল্টাৰ কৰিব লাগিব এনেকৈ যাব লাগিব এইখন ব্ৰিজত এনেই যাম নহয় চাৰিওফালৰ পৰা ৰাস্তাটো বনাই দিছে সেইটো কাৰণে যাম হয় মানে ইফালেও যাব পাৰি সিফালৰ পৰা আহিব পাৰি সেইটো কাৰণে এইখন ব্ৰিজত জাম লাগে
ৰ'ডৰ মাজতো ৰাস্তা বনাই দিছে ন। এইখিনি টাইম সকলোৰে ঘৰত যোৱা টাইম, চবৰে ডিউটি ছুটি হ'ল, তো জাম লাগি আছে। তো ফাইনেলি জাম চাম ফালি দি আহি পাই গ'লোঁ পাঞ্জাবাৰী ৰোডত। 6 মাইলৰ পৰা চিধা লেফ্ট চাইড লৈছোঁ, ঘৰত গৈ আছোঁ। আমাৰ এইফালে আছে কলাক্ষেত্ৰ, এইটো বিপিনী ক্ষেত্ৰ হেৰি। গ্ৰন্থমেলা হোৱা হৈ গ'ল। ইয়াতে আহিব লাগিব এদিন, খোলা দিয়ক ভালকৈ, খোলা দিলে আহিব লাগিব। এনে আহিছোঁ কিন্তু ব্লগ বনোৱা হোৱা নাই, এবাৰ আহিলে ব্লগ বনোৱাকৈ আহিব লাগিব। ফাইনেলি পাঞ্জাবাৰীত এণ্ট্ৰি কৰি দিলোঁ। কিবা আছে আৰু ল'ব লগা? হা, আৰু কিবা বজাৰ কৰিব আছে মানে। আচলটোৱে আজি আচলটোৱে আছে মানে, মাংস ল'ব সেইকাৰণে যাবা। আহি পায়ে গ'লোঁ মোটামুটি, বেছি দূৰ নাই আৰু। এতিয়া যাব লাগিব ৰাইট চাইড। আৰম্ভণি আপদ উঠা, পুৰা ব্লক কৰা ৰাস্তা। পাহাৰ হ'লেও মানে ৰাস্তাটো ভালকৈ বনাইছে। ঘৰকলৈকে আহি থাক। হন্দাৰ কোনোবা লগক লগ পালেতো কথা পাতি আছে, মই চিধা ঘৰলৈকে যাই থাকোঁ। এতিয়া ৰখি পেলাই ৰখি কি কৰিম, মইতো চিনিও নাপাওঁ। তো ৰাস্তাটো অলপমান ভাঙিছে, ইয়ালৈকে বনাইছিল মানে। এতিয়া বৰ্তমান ঠিকে আছে ৰাস্তা। বাৰিষা বৰষুণ আহিলে, ডাঙৰ বৰষুণ আহিলে ৰাস্তাটো অলপমান বেয়া হয়, বাকী এনে অ'কে। এইফালেচোন পুৰা ধুনীয়া বনাইছে। আগৰ পৰা আহোঁতে মানে বনোৱা হোৱা নাছিলে, মাটি চাটি পেলাইছিলে আৰু এইবাৰ পুৰা বনাই দিলে।
খান্দি গ'ল আৰু তাৰমানে পানীয়ে খান্দি লৈ গৈছে পুৰা ইয়াতে পাৰ্কিং কৰিব লাগিব মজা ৰাস্তা পুৰা খান্দি লৈ গৈছে তো ঘৰ আহি পালোঁ আৰু বেছি দীঘলীয়া নকৰোঁ ভাগৰে ধৰি গ'লোঁ ভিডিঅ'টো কেনে লাগিল জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব হা দ্বিতীয়ৰ পৰা বাহিৰে বাহিৰে পৰিৱেশটো বদলি গ'ল বদলাই দিছা নেকি কেতিয়াৰ পৰা এইফালে কি কৰি আছে চাফা অভিযান ভাল কথা ভিতৰত যাওঁ ৰ'বা ভিতৰত গ'লে জোতা খুলিব লাগিব কি হা চিকো কি যাও ভিতৰত যাও কিয় গৈছা তাতে হা বাহিৰত কিয় গৈছা ঘৰত আন্ধাৰ তো আজিলৈ এৰিছোঁ হয়